হাই বন্ধুসকল, আজিৰ দিনত যদি আপোনালোকে ভাৰতৰ সবতকৈ বেছি ধনী মানুহ বুলি কয় বা ভাৰতৰ এক নম্বৰ ধনী বুলি কয়, নিশ্চয় আমাৰ সকলোৰে মনলৈ আহে নাম মুকেশ আম্বানী। কিন্তু ছেকেণ্ড ধনী বুলি ক'লে বৰ্তমান আমাৰ এটা নাম মনলৈ আহে কি আদানী, গৌতম আদানী। আজি আপোনালোকক ক'ম যে গৌতম আদানী কোন আৰু ই কেনেকৈ ইমান ডাঙৰ ধনী মানুহ হ'ল। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাওক, লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু মই এতিয়া ক'ম আপোনালোকক যে গৌতম আদানী কেনেকৈ ইমান ধনী হ'ল, যাক লৈ বৰ্তমান বিভিন্ন ৰাজনীতিক নেতা বা বিভিন্নজনে তাক সমালোচনা কৰে। আচলতে চাওক, এতিয়া আপোনালোকে জনাম। এতিয়া বন্ধুসকল, আমি আদানীৰ বিষয়ে ক'লে আমি এটা কথা আমি যাব লাগে 24 জুন 1962 চনলৈকে, যিটো সৰু এটা ঘৰত জন্মগ্ৰহণ কৰিছিল আদানী নামৰ এই বৰ্তমান ছেকেণ্ড ভাৰতৰ ধনী, যি সেইদিনা জিৰ'ৰ পৰা হিৰ' হ'ল আৰু গুৱাহাটীৰ এয়াৰপৰ্ট পৰ্যন্ত কিনিলে। আৰু সেইজনৰ বিষয়ে এতিয়া ক'ম যে 1962 চনৰ 24 জুনত জন্ম হৈছিল গৌতম আদানীৰ। আৰু দেউতাক আছিল মাত্ৰ সৰু এটা কাপোৰৰ দোকান কৰিছিল বা কাপোৰৰ ব্যৱসায় কৰিছিল। আৰু আদানী সৰুতে তেওঁ গুজৰাটত আহমেদাবাদতে নিজৰ য'ত জন্মগ্ৰহণ কৰিছিল গুজৰাটৰ আহমেদাবাদত, তাতেই তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। আৰু তাৰপিছত তেওঁ বিকম পঢ়িবলৈ যায়, ইউনিভাৰ্চিটিত যেতিয়া যায় বিকম পঢ়িবলৈ যায়। কিন্তু আদানীৰ সৰুৰে পৰাই তাৰ বিজনেছৰ বা ব্যৱসায়ত বেছি মেধাৱী আছিল। তাৰ সৰুৰে পৰাই ভিতৰত জ্বলি আছিল যে কেনেকৈ ব্যৱসায় কৰিব, আৰু যাৰ বাবে তেওঁ বিকম আদা এৰিবলগীয়া হ'ল। আৰু এটা সময়ত তেওঁ চাকৰি বিচাৰি তেওঁ মুম্বাইলৈ গুচি গ'ল। আৰু মুম্বাইলৈ গুচি যোৱাৰ পিছত সৰু এটা কোম্পানী, সৰু আমি যে কোম্পানীবিলাক সৰু এটা ডায়মণ্ড কোম্পানীত তেওঁ এটা সৰু চাকৰি কৰে। আৰু চাকৰি কৰাৰ সময়ত তেওঁৰ দাদা, অৰ্থাৎ তেওঁৰ ডাঙৰ দাদাই আপোনাৰ মুম্বাইত এটা প্লাষ্টিকৰ ব্যৱসায় কৰিছিল। প্লাষ্টিক বুলি যে কওঁ, প্লাষ্টিক সেই প্লাষ্টিকৰ ব্যৱসায় কৰিছিল। আৰু সেই প্লাষ্টিক ব্যৱসায় লৈ আদানীক মাতিছিল আৰু আদানীক কৈছিল যে তুমি মুম্বাইলৈ আহা, আৰু মুম্বাইলৈ আহি কেনে তুমি মোৰ যিটো ব্যৱসায় এই ব্যৱসায়ত তুমি যোগ দি মোক সহায় কৰা। আৰু আদানীয়ে তাৰ পৰা পোনে চাকৰি বাদ দি সেই যে তাৰ যিটো দাদাৰ প্লাষ্টিকৰ ব্যৱসায় আছিল এই ব্যৱসায়লৈ গৈছিল। আৰু ব্যৱসায়লৈ যোৱাৰ পিছত আদানীয়ে সেই প্লাষ্টিক আনিবলৈ যে বিভিন্ন ঠাইৰ পৰা প্লাষ্টিকবোৰ লৈ আহিছিল বা সেই তাৰ দাদাক সহায় কৰে। আৰু সহায় কৰাৰ পিছত তাৰ দাদাই এটা বুদ্ধি দিলে যে তুমি যিহেতু ডায়মণ্ডৰ বিষয়ে জানা বা ডায়মণ্ড বা হীৰাৰ বিষয়ে তুমি জানা, গতিকে তুমি মুম্বাইতে এটা সৰু দোকান দিয়া ডায়মণ্ডৰ। পিছত মুম্বাইতে তেওঁ সৰু এটা দোকান দিয়ে। আৰু তাৰ পৰাই লাহে তেওঁ উন্নত হয়। বৰ্তমান আদানী বুলি ক'লে যে আদানীৰ কি আছে আপোনাৰ চাব, পেট্ৰল পাম্প আছে কিছুমান, যে আমাৰ গাড়ীত যে তেল পেট্ৰল ভৰাওঁ, এই পেট্ৰল পাম্প আছে। তাতে লেখা আছে, অসমত মই দেখা নাই কিন্তু বিভিন্ন ৰাজ্যত বুলি পেট্ৰল পাম্প আছে, তাতে লেখা আছে গৌতম আদানী বুলি লেখা আছে। আৰু লগতে এই যে আমি বিদ্যুৎ, এই যে ফেনটো যে ঘূৰি আছে মোৰ ঘৰৰ ওপৰত, এই বিদ্যুৎ তেওঁ বিভিন্ন ঠাইত সেই বিদ্যুৎ তৈয়াৰ কৰে। আৰু বিদ্যুৎ তৈয়াৰ কৰাৰ পিছত বিভিন্নজনক সেইটো ব্যৱসায় কৰে বিদ্যুৎৰ। গতিকে আদানীৰ এই ব্যৱসায়ৰ পৰা আদানী কেনেকৈ ধনী হ'ল, ইয়াৰ পৰা এটা কথা বুজা গ'ল বন্ধুসকল, যে আচলতে মানুহৰ জীৱনত যে কোনো বাধা হেংগাৰ হ'ব নোৱাৰে। দুখীয়া ল'ৰা বা দুখীয়া ছোৱালীও যে এটা সময়ত যাই কিনে নিজৰ যিটো লক্ষ্য বা সপোনত যিটো সপোন, সেই সপোন বাস্তৱত পৰিণত কৰিব পাৰে। ইয়াৰ উদাহৰণ আদানী। বৰ্তমান সময়ত আদানীক যিমানে মানুহে সমালোচনা নকৰক, কিন্তু আদানীক আমি নুই কৰিব নোৱাৰি যে আদানী কেনেকৈ ধনী হ'ল বা কেনেকৈ বহুত কষ্ট পৰিশ্ৰম কৰাৰ পিছতে সি ধনী হৈছে। এইটো কথা আমি পুনৰ উপলব্ধ কৰিব লাগিব আৰু উপলব্ধ হ'ব। গতিকে আপোনালোকে মোৰ চেনেলত যদি মই নিত্য নতুন আৰু ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰক। মোৰ আশা নিশ্চয় আপোনালোকে যদি ভিডিঅ'টা ভাল লাগে মোক কমেণ্ট কৰি জনাব।